সো গাইজ যদি তোমালোককো লাগে ৰিলছত বহুত ভিউজ আৰু লাইক অবভিয়াছলি ভিউজ পালে লাইকছ পাবা সো মই কেইটামান টিপছ এণ্ড ট্ৰিক্স এই ভিডিঅ'ত তোমালোকৰ লগত শ্বেয়াৰ কৰিম ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু চেনেল যদি নতুনকৈ আহিছা ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেছি কথা নকওঁ বলা ভিডিঅ' ষ্টাৰ্ট কৰোঁ আৰু ভিডিঅ'ত লাষ্টলৈকে চাবা তেতিয়াহে বুজি পাবা আৰু তোমাৰ ৰিলছত ভিউজ আৰু লাইকছ ইনক্ৰিজ হ'ব মই টিপছ এণ্ড ট্ৰিক্সবোৰ কেইটামান পইণ্টত ভাগ কৰি দিছোঁ আৰু তোমালোকে ষ্টেপ বাই ষ্টেপ ফ'ল' কৰি যাবা তোমালোকৰ ভিউজ আৰু লাইকছ ইয়াৰ পৰা ইয়াত আহি যাব তো ষ্টাৰ্ট কৰোঁ তো ফাৰ্ষ্ট পইণ্টটো হৈছে তুমি নিজৰ কেটেগৰী বা নিচ চিলেক্ট কৰিব লাগিব হোৱাট ইজ নিচ তো নিচ হৈছে তোমালোকে দেখিছে চাগে ৰিলছত ফটোগ্ৰাফী ৰিলেটেড তাৰপাছত বাইক ৰিলেটেড শায়েৰী তাৰপাছত লিপছিং আৰু নেচাৰ ৰিলেটেড বা ট্ৰেনজিশ্যন ভিডিঅ' সেইবোৰ হৈছে এটা কেটেগৰী বা নিচ তো তুমি নিজৰ নিচটো চিলেক্ট কৰিব লাগিব ফাৰ্ষ্টে তুমি এদিন বোলে ট্ৰেনজিশ্যন বনাইছা এদিন শায়েৰী বনাইছা এদিন লিপছিং বনাইছা এদিন ফটোগ্ৰাফী ৰিলেটেড বা তেনেকুৱা নহ'ব ছাপ'জ তুমি ফাৰ্ষ্ট ডে শায়েৰী ভিডিঅ' এটা বনালা আৰু ভিডিঅ'টো ভাইৰেল হৈ গ'ল বহুত ভিউজ আহিলে লাইকছ আহিলে ফলোৱাৰ্ছ আহিল আৰু ছেকেণ্ড ডে তুমি এটা ট্ৰেনজিশ্যন ভিডিঅ' আপলোড কৰিলা এতিয়া তোমাক শায়েৰী ভিডিঅ' চাবৰ কাৰণে মানুহবোৰে ফ'ল' কৰিলে আৰু ছেকেণ্ড ডে তুমি ট্ৰেনজিশ্যন ভিডিঅ' আপলোড কৰিলা বা বেলেগ কিবা ভিডিঅ' আপলোড কৰিলা তো তোমাৰ ভিডিঅ'টো সেইটো ভিউজ পালে মানেও তুমি লাইকছ বা ৰেছপন্স ইমান ভাল নোপোৱা কাৰণ তোমাক শায়েৰী ভিডিঅ' চাবৰ কাৰণে ফ'ল' কৰিলা তো তুমি এটা কেটেগৰী বাছি লোৱা কোনটোত আপলোড কৰিবা শায়েৰী বনালে শায়েৰী বনোৱা লিপছিং বনালে লিপছিং বনোৱা বা এটা মানে সেইটো তুমি মাইণ্ডত ভৰাই লোৱা কাৰণ তুমি বেলেগ টাইপৰ কেটেগৰী বনাই পিনি বেলেগ ফলোৱাৰ্ছ ল'লে মানে তুমি একেই ৰেছপন্স নোপোৱা তাৰপাছত তোমাৰ ইনষ্টাগ্ৰামৰ ৰিচটো কমি আহিব তো সেইটো ফাৰ্ষ্ট পইণ্ট তুমি এটা কেটেগৰী চিলেক্ট কৰিলা এতিয়া তুমি নিজৰ কেটেগৰী বা নিচ চিলেক্ট কৰিলা এতিয়া ছেকেণ্ড পইণ্টটো হৈছে যে তুমি ডেইলি ভিডিঅ' বনোৱাৰ পষ্ট কৰিবলৈ ষ্টাৰ্ট কৰা কাৰণ যেতিয়া তুমি ডেইলি ভিডিঅ' বনাবা আৰু পষ্ট কৰিবা ইনষ্টাগ্ৰামে তোমাৰ একাউণ্টটো নিজেই প্ৰমোট কৰিব কাৰণ তুমি যিহেতু ইনষ্টাগ্ৰামত এক্টিভ আছা আৰু ভিউৱাৰ্ছসকলো এণ্টাৰটেইন কৰিছা ভিউৱাৰ্ছ মানে তোমাৰ ফলোৱাৰ্ছসকলকো এণ্টাৰটেইন কৰিছা বা সিহঁতক কণ্টেণ্ট দিছা সিহঁতে তোমাৰ ভিডিঅ' চাইছে ৱাচ টাইম পাইছে আৰু ইনষ্টাগ্ৰামত যিহেতু মানুহে টাইম স্পেণ্ড কৰিছে ইনষ্টাগ্ৰামে কি বিচাৰে সিহঁতৰ প্লেটফৰ্মত অকল ইনষ্টাগ্ৰাম বুলিয়েই নহয় ফেচবুক টুইটাৰ বা ইউটিউব যিবোৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে সিহঁতে কি বিচাৰে সিহঁতৰ প্লেটফৰ্মত মানে আমি টাইম দিব লাগে বা টাইম স্পেণ্ড কৰিব লাগে তেতিয়া সিহঁতৰ এপছটো এইবোৰ কিবা কথা আছে মুঠতে সিহঁতক টাইম দিব লাগে আৰু স্পেণ্ড কৰিব লাগে তো তুমি যিহেতু কণ্টেণ্ট পষ্ট কৰিছা ডেইলি পষ্ট কৰিছা আৰু তাত তোমাৰ ফলোৱাৰ্ছবোৰ তাত এক্টিভ আছে আৰু তোমাৰ কণ্টেণ্টটো চাইছে বা ইনষ্টাগ্ৰামক টাইম দিছে তো তোমাৰ একাউণ্টটো বা তোমাৰ ভিডিঅ'টো ভাইৰেল হোৱাৰ চান্স আছে তো তুমি ডেইলি পষ্ট কৰা আৰু ফাৰ্ষ্ট ষ্টেপটো মনত ৰাখিবা বা ফাৰ্ষ্ট পইণ্টটো যে তুমি নিজৰ এটা কেটেগৰী লৈ চলিবা তো ইমানে এতিয়া তুমি ফাৰ্ষ্ট এণ্ড ছেকেণ্ড টিপটো ফ'ল' কৰিলা এটা থাৰ্ড পইণ্টটো হৈছে তুমি হেছটেগ ইউজ কৰিব লাগিব আৰু তোমাৰ ৰিলছৰ ভিডিঅ' যোনটো কভাৰ বুলি লিখা থাকে তাত কভাৰ পিক এড কৰিব লাগিব এতিয়া হেছটেগ কি ইউজ কৰিবা তোমালোকে মই কেইটামান হেছটেগ তোমালোকক দি দিছোঁ আৰু ডেছক্ৰিপশ্যনত থাকিব সেইবোৰ তোমালোকে চাই ল'বা ফাৰ্ষ্ট হৈছে ৰিল ইট ফিল ইট ৰিল কৰোঁ ফিল কৰোঁ আৰু ৰিলছ ইণ্ডিয়া তাৰপাছত এক্সপ্ল'ৰ পেজ ভাইৰেল পষ্ট আৰু যদি তুমি আছামিজ ভিডিঅ' বনাইছা তুমি আছামিজ ভিডিঅ' আৰু আছামিজ ৰিলছ সেইটো এড কৰিবা ইয়াতকৈ বেলেগ এড কৰিম বুলি ভাবিলেও তুমি বেলেগ হেছটেগ ইউজ কৰিব পাৰা ছাপ'জ তুমি লিপছিং বনাইছা তো লিপছিঙৰ ৰিলেটেড যোনটো ছঙত বনাইছা সেই ছংটো তুমি হেছটেগ বনাই এড কৰি দিবা তাৰপাছত যদি তুমি ইউজ কৰা মই দিয়া হেছটেগকেইটা ইউজ কৰিবা ডেফিনেটলি কাম কৰিব আৰু ইমানেই তাৰপাছত তুমি হেছটেগ লগাৰ পাছত কভাৰ পিক ভালদৰে লগাবা এখন যোনটো ভিডিঅ' থাকে ন তো সেইটো থাৰ্ড পইণ্ট ইজ ক্লিয়াৰ তো হেছটেগ লগাবা ডেছক্ৰিপশ্যনত দি দিছোঁ তাৰপাছত কভাৰ পিক ফ'ৰ্থ পইণ্ট হৈছে টেক আদাৰ পিপলছ বা মেনশ্যন আদাৰ পিপলছ এতিয়া তুমি ছাপ'জ নীল দা নহ'লে আশ্চৰ্য দা গানত লিপছিং ভিডিঅ' বনাইছা তুমি আশ্চৰ্য দা নহ'লে নীল দাক টেগ কৰা তাৰ প্ৰফিটটো কি হ'ব তুমি যাক টেগ কৰা তেহঁতৰ একাউণ্টত তোমাৰ ভিডিঅ'টো ছাজেষ্টেডত যোৱা চান্স থাকে তো তুমি বেলেগ পিপলক টেগ কৰা যাকে তাকে টেগ কৰিব নালাগে তুমি তোমাৰ ভিডিঅ'ৰ ৰিলেটেড হ'ব লাগিব তেতিয়াহে টেগ কৰিবা নহ'লে এনেই টেগ কৰিলে একো প্ৰফিট নাই তো ফ'ৰ্থ পইণ্ট ইজ টেগ কৰিবা আৰু মেনশ্যন কৰিবা বেলেগক তো গাইছ এতিয়া তোমালোকে 4টা পইণ্ট ফ'ল' কৰিলা এতিয়া লাষ্ট পইণ্টটো এই ভিডিঅ'ৰ লাষ্ট পইণ্ট আৰু পইণ্টছ আছে কিন্তু এই ভিডিঅ' 5টা পইণ্টছ তোমালোকৰ লগত শ্বেয়াৰ কৰিছোঁ তো ফিফ্থ পইণ্টটো হৈছে যে তুমি এতিয়া নিজৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগে এতিয়া শ্বেয়াৰ কৰিবলৈ হ'লে তুমি যোনটো এইটো অপশ্যন ইয়াত ওলাই আছে চাগে স্ক্ৰীণত ফিড অপশ্যনটো তোমালোকে যদি অফ কৰা আছে তুমি এই ফিড অপশ্যনটো এনেবল কৰি দিয়া বা অন কৰি দিয়া তেতিয়া তোমাৰ যেতিয়া ৰিলছ আপলোড কৰিবা তেতিয়া হোম পেজত তোমাৰ ফলোয়িং যোনবোৰে ফ'ল' কৰিছে সেইবোৰৰ হোম পেজত তোমাৰ ৰিলছটো ছাজেষ্টেডত যাব নহ'লে তুমি যদি এই অপশ্যনটো অফ কৰি থোৱা তেতিয়া তোমাৰ ৰিলছটো সিহঁতৰ প্ৰফাইলৰ হোম স্ক্ৰীণত নাযায় তো সেইটো কথা গম পালা যদি গম নোপোৱা এতিয়া গম পাই গ'লা তাৰপাছত তোমাৰ ভিডিঅ'টো আপলোড কৰাৰ পাছত তুমি ষ্টৰিত শ্বেয়াৰ কৰিবা তোমালোকে এটা গম পোৱা নে নোপোৱা নাজানো যে ষ্টৰি ভিউজটো তোমাৰ ৰিলছৰ ভিডিঅ'ত কাউণ্ট হয় মানে ষ্টৰিত যিমান ভিউজ পাবা ছাপ'জ তোমাৰ এটা ভিডিঅ' বনালা সেইটো ৰিলছত আপলোড কৰাৰ পাছত ষ্টৰিত শ্বেয়াৰ কৰিলে তেতিয়া ৰিলছত
যিমান ভিউজ আহে সেইটো বেলেগ, কিন্তু তোমাৰ ষ্ট'ৰত যিমান ভিউজ আহে সেইটো তোমাৰ ৰিলছৰ ভিতৰত কাউণ্ট হয়। তোমাৰ যেতিয়া ভিউজ তাৰপৰা বাঢ়িব, অকণমান বুষ্ট হ'ব ষ্টৰি ভিউজৰ পৰা, তুমি ষ্টৰিত তোমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আপলোড কৰাৰ পাছত শ্বেয়াৰ কৰিলে নহ'ব, এনেই শ্বেয়াৰ কৰি পিনি তাত নিউ পষ্ট বুলি ষ্টিকাৰ এটা লগাই দিবা। ধেৰ বেলেগ বেলেগ পায়, যাতে মানে তোমাৰ ভিডিঅ'টো চাবলৈ মানে এক্সাইটেড হয়, অকণ এক্সাইটমেণ্টটো আহিব লাগে কি ভিডিঅ'টো আছে। ডাইৰেক্ট ভিডিঅ'ত চালে মানেতো তোমাৰ লাইক নকৰিব, অকল ভিউজটো পাবা। তুমি ষ্টিকাৰ এটা লগাই দিবা নিউ পষ্ট বুলি, মই এনেকৈ কৰোঁ। এতিয়া প্ৰফাইলত গৈ পিনি তোমাৰ ভিডিঅ'টো চাবগৈ আৰু লাইক কৰিব, আৰু ভাল পালে কমেণ্টটো কৰি দিবা আৰু শ্বেয়াৰো কৰি দিবা। ইমানেই কথা। তো আজি ভিডিঅ'ত চাই কেনেকুৱা লাগিলে কমেণ্ট ড্ৰপ কৰি দিবা। তাৰপাছত এনেকুৱা ধৰণৰ মই নতুন ভিডিঅ' আনি থাকিম তোমালোকৰ মাজত। আৰু চেনেল নতুন ছাবস্ক্ৰাইব কৰি দিবা, আৰু অকণ ছাপোৰ্ট কৰা। আগৰ ভিডিঅ' দুটা যেনেকৈ ছাপোৰ্ট কৰিলা এই ভিডিঅ'ত ছাপোৰ্ট কৰিবা, আৰু নতুন টিপছ এণ্ড ট্ৰিক্স লৈ আহি থাকিম তোমালোকৰ মাজলৈ। আৰু তোমালোকে নেক্সট ভিডিঅ'টো কোনটো টপিকৰ ওপৰত চাব বিচাৰা কমেণ্ট এটা কৰি দিবা, আৰু লগৰবোৰলৈ শ্বেয়াৰ কৰি দিবা। সিহঁতে অকণ গ্ৰ' হওক, তোমালোকে গ্ৰ' হ'লে কি আৰু মিলা প্ৰীতি কৰি অকণ চবেই গ্ৰ' হ'ব লাগে। তো লগৰবোৰলৈ শ্বেয়াৰ কৰিবা ভিডিঅ'টো, আৰু ইমানেই, বেছি কথা নকওঁ। আৰু মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'বা, অভিজিত পাইং 9084, আৰু কিপ ছাপোৰ্টিং, আৰু ইমানেই কথা। বাই বাই।